এইখন গাড়ী চলোৱা নাছিল? নাই চলোৱা নাই। এতিয়া এইখন গাড়ী কিয় আনিছে? আপোনাক কিয় আনিছে? সি চলাইছে বুলি কৈছে কাৰণে আনিছে। এইখন গাড়ী চলোৱা নাই? মোৰ হাতখন ভগা আছে ৰ'বচোন। নাই নাই, এই গাড়ীখন প্ৰণৱ দাসৰ চলোৱা নাই? তে আপোনাক কিয় আনিছে? মানে চলাইছে বুলি কৈছে সি। প্ৰণৱ দাসে মিছা কৈছে নেকি? প্ৰণৱ দাসে মিছাকে কৈ আছে এখন চলিয়া নেকি? মিছাকে কৈছে। আপোনাৰ গাড়ীত আপোনাৰ মেজিকখন চলোৱা নাই? মিছা মাতিছে প্ৰণৱ দাসে। চলাইছে বুলি কৈছে, কিন্তু গাড়ীখন আপোনাৰ ন? আপোনাৰ মিছা কথা ন? চলাই নেকি? নচলাই। এইখন গাড়ী কিয় আহিলে? মানে কি সি জানুৱাৰী মাহতে কেইদিনমান চলাইছিলে। এতিয়া এইখন গাড়ী সেইদিনাখন চলাই গৈছিল নেকি? নাই। কিন্তু এইখন গাড়ীৰ কথা কৈছে যে এইখন গাড়ী আপোনাৰ? গাড়ীখন আপোনাৰ? আপুনি গাড়ী মালিক ন? সেইদিনা আপোনাৰ নামটো শ্বটটো ল'ব দে, শ্বটটো ল'ব দে।